হে গাইজ, ৱেলকাম। আজি মোৰ পুনৰ এটা নতুন ব্লগলৈ। আৰু আজি গম পাইছে যিহেতু মই আপোনালোকক কেপশ্যনত দি দিছোঁ জোৰোণৰ পৰা অনালৈকে। আৰু এয়া ছোৱালী ঘৰৰ কিছু দৃশ্যাংশ যি জোৰোণ পিন্ধাবলৈ যোৱা হৈছিলে। আৰু আশা কৰোঁ আপোনালোক সকলোৱে মৰম দিব। অ ভিনি নানাছিলা প্ৰথমবাৰ নচোৱা ভিনি নাই নচা প্ৰথমবাৰ নচোৱা ফটো ফৰ্মালিটি দে মাল আনিবলৈ গৈ আছে আৰু কোনে কোনে বাকী আছে সোনকালে বিয়া পাতা ঠাণ্ডা দিন ভাল কথা একদম পৰা এইফালে পৰা মানুহ ভিৰ লাগি গৈছে তোমাৰ কোন হ'ব মই দাদা মানে বৌ হ'ব না বৌ তই মোৰ বৌ হ'ব আমাৰ বৌ কেতিয়া কপাল ফুলিব কোনোবা তোমাৰ ছাতি কি হ'ল লগত ৰাখিবা ছাতিটো মাল উঠাব গৈ আছো দেই বৌজনী সোনকালে আনি লওঁগে এফালে বাপেক গৈছে দেই বাপেকে ড্ৰাইভ কৰিছে লুক এনেকে পুতেকৰ বিয়াত গাড়ী চলাব পৰা এখন ভাগ্য থাকিব লাগিব এয়া দৰা গাড়ী ওলাই গ'ল আমি পিছে গৈ আছো চলো জল্দি কৰক জোৰোণৰ আৰম্ভণিৰ পৰা ৰাতি আনন্দ কৰা মুহূৰ্তলৈকে আপোনালোকে চালে। আৰু এয়া ছোৱালী আনিবলৈ যোৱা মুহূৰ্ত ৰাতি। আৰু ৰাস্তাৰ মাজত কিছু ভিডিঅ' কৰিবৰ বাবে সময়কণ পালোঁ, গতিকে যিমানখিনি পাৰিলোঁ মোবাইলত আবদ্ধ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু এনেদৰে আমি বিয়া ঘৰ পালোহি। আৰু এনেদৰে আমি বিয়া ঘৰৰ গৈ পাই কিছু ফূৰ্তি কৰিবলৈ চেষ্টা কৰিছোঁ। যদিহে ক'ৰবাত কিবা ভুল হৈ গৈছে সকলোখিনি যেন আপোনালোকে শুধৰাই লয়। আৰু আপোনালোকক মই ব্লগ ভিডিঅ' আগবঢ়াব পৰা নাই, যিহেতু মই কৈ আছিলোঁ যে মই ৰীল আপলোড কৰি আছোঁ। আৰু অলপ সময় পাছত অৰ্থাৎ কেইদিনমানৰ পাছৰ পৰা মই আপোনালোকক ব্লগ আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু যদি নতুনকৈ আহিছে তেন্তে লাইক ছাবস্ক্ৰাইব ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু বহু সোনকালে আপোনালোকক মই যিটো নতুন ঠাই নতুন জেগাৰ সৈতে পুনৰ আপোনালোকক ভিডিঅ' আগবঢ়াবলৈ যিমান পাৰিম চেষ্টা কৰিম। আৰু অলপ ইয়াৰ মাজলৈ যাওঁ, অকণমান আনন্দ কৰোঁ।
আৰু এয়া বিয়া ঘৰৰ কিছু দৃশ্যাংশ আৰু এনেদৰে লৈ আমি তাৰ পৰা আহি ছোৱালী লৈ ঘৰ পালোহি আৰু এয়া আমাৰ দাদা আৰু বৌ যি পদূলিমুখৰ দাং ধৰা বুলি কয় আমাৰ থলুৱা ভাষাত আপোনালোকৰ তাত কি বুলি কয় জনাবচোন কমেণ্টৰ জৰিয়তে একচুৱেলি মানে ইয়াত নতুন কইনা আৰু দৰা সোমাবলৈ গেটখন পাৰ হ'বৰ কাৰণে মানে এটা অৰিহণা দিছো আমি নাচনি নহয় শুনক আজি অ'কে ঠিক আছে অ'কে নাচিম শুনক না গীতে শুনক না আমি মানে ন গীতে ৰাতিটো নাচিবলৈ এগি আছো কিন্তু আমাৰ ডাংডাল পাৰ হ'বৰ কাৰণে ইয়াত আপোনাৰ কেছ জৰিমনা লোৱা হ'ব আৰু লগতে পুৰা নাচি মেলি যাব লাগিব কথা পাতিব লাভ নাই ডান্স ডান্স 1 2 3 এ মজা ইয়া গাত তেতিয়াহ'লে লগৰী লগৰী হাত লাগি মেলি নাচিব লাগিব হাত লাগি মেলি আজি 4খন কৰি গৈ আছো একদম পুৰা যি পাবি ভালকে লোৱা থেংক ইউ সন্তুষ্ট দুট আৰু এনেদৰে আহি দাদা আৰু বৌ ঘৰ পালোহি সকলোৱে আশীৰ্বাদ কৰিব দাদা আৰু বৌৰ যুগ্ম জীৱনৰ কামনা কৰাৰ লগতে তেখেতসকল সদায় যেন ভালে থাকে আজিলৈ আহিছোঁ পুনৰ লগ পাম নতুন জেগাৰ নতুন ঠাইৰ সৈতে ধন্যবাদ